নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 25 দিনৰ অসমীয়া ভাষা শিকোৱাৰ আজি দ্বিতীয় দিন আজি শিকিম আমি দুটা বৰ্ণযুক্ত শব্দৰ উচ্চাৰণ আৰু কিছুমান দুটা বৰ্ণযুক্ত ধ্বনি এই শব্দ আৰু ধ্বনি শিকাৰ অন্তত তোমালোকে দুটা বৰ্ণযুক্ত শব্দ কিছুমান মাতিবলৈ সক্ষম হ'বা আহাচোন ভিডিঅ'টো চাওঁ কল কল লক বল বল লব লব ঢল ঢল লধ লধ তল তল লত লত ফল ফল লফ লফ বন বন নব নব মন মন নম নম ধন ধন নধ নধ খন খন নখ নখ ঘন ঘন নঘ নঘ জগ জগ গজ গজ মগ মগ লগ লগ গল গল বগ বগ গব গব ৰগ ৰগ গৰ গৰ খৰ খৰ বৰ বৰ ৰব ৰব ধৰ ধৰ ৰধ ৰধ লৰ লৰ ৰল ৰল পৰ পৰ ৰপ ৰপ হৰ হৰ ৰখ ৰখ ঘৰ ঘৰ ৰঘ ৰঘ পথ পথ থপ থপ উদ উদ দ উ দৌ দল দল লদ লদ পল পল লপ লপ ঘট ঘট তঘ তঘ মল মল লম লম কন কন নক নক ঘট ঘট টঘ টঘ ধৰ ধৰ ৰধ ৰধ টপ টপ পট পট কৰ কৰ ৰক ৰক কঠ কঠ থক থক নৰ নৰ ৰণ ৰণ বখ বখ হব হব ধন ধন নধ নধ খৰ খৰ ৰখ ৰখ বন বন নব নব বত বত
টব টব গছ গছ ছগ ছগ বৰ বৰ ৰব ৰব লৰ লৰ ৰল ৰল চৰ চৰ ৰস ৰস নল নল লন লন জল জল লজ লজ ঘৰ ঘৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।